লগতে ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আহিছোঁ ঢেকীয়াখোৱা বৰনাম। ফাইনেলি মই কিনি ল'লোঁ চাকি আৰু তেল, আনফালে ধূপকাঠি আৰু এইফালে কলপাত। ফাইনেলি আহি পালোঁহি ঢেকীয়াখোৱা বৰনামঘৰ আৰু দেখিছে আপোনালোকে ইয়াত লিখা আছে ঢেকীয়াখোৱা বৰনামঘৰ। তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ বলক। বাপৰে তামাম গৰম পৰিছে আৰু ভৰি ধুই ল'লোঁ, হাত ধুই ল'লোঁ আৰু এইফালে দেখিছে নহয় কিমান ভিৰ, পা মানুহৰ ভিৰ চোৱা। আৰু এয়াই হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। মানুহৰ চাকিতে গম পায় চক কিমান হাজাৰ হাজাৰ চাকি জ্বলি আছে। চক কিমান মানুহ আহিব পাৰে আৰু আহিবলৈ আছেই বহুত। তো গাইজ ফাইনেলি আমি মানে চাকি তাকি জ্বলাই ওলালোঁ আৰু ইমানেই গৰম পৰিছে মোৰ ঘাম ওলাই গৈছে, ঘাম মুচি তত পোৱা নাই। ৰাইজ এই ভাগক মূৰা ভাগ বুলি কোৱা হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শতকত দিহা নদীৰ কাষত এই স্থানতে মানে ভৰি ধুইছিল। তো ইয়াতে মানে এয়াই হৈছে মূৰা ভাগ। ইমান ভিৰ, আজি দেওবাৰ বুলি তামাম ভিৰ হৈছে, বেছি ভিৰ হৈছে। তো বহুত দূৰৰ পৰা আহিছে ভক্তপ্ৰাণসকল। তো এনেধৰণে মানে ভিৰ হৈছে। ভাবিছিলোঁ ঘৰলৈ প্ৰসাদ এভাগি লৈ যাওঁ, কিন্তু তামাম লাইন, নোৱাৰি। ভাবিছিলোঁ প্ৰসাদ মানে এভাগি লৈ যাম, কিন্তু নোৱাৰি, বহুত ভিৰ, লাইন পাতি আছে প্ৰসাদৰ কাৰণে। তো মই ভাবিলোঁ নহ'ব আৰু টাইমো বহুত শ্বৰ্ট হৈ আহিছে, মানে টাইমটো বহুত কম হৈ আহিছে। তো সেইকাৰণে মানে প্ৰসাদ ভাগি ল'ব নহ'ল। একদম বহুত মন আছিলে প্ৰসাদ ভাগি ল'বলৈ, কিন্তু লোৱা নহ'ল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ, এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। এইফালে সেৱা লৈ আছে চক। ভাবিছিলোঁ প্ৰসাদটো মানে নলওঁ, তো মানে উপায় নাই। ঘৰলৈ যোৱা সময়ত প্ৰসাদ এভাগি নোলোৱাকৈ থাকিব নোৱাৰোঁ, লাগিলে 10 মিনিটে হওক 15 মিনিটে হওক, টাইম অকণমান হ'লেও লৈ যাম। ভাবিছিলোঁ প্ৰসাদ নলওঁ বুলি, আৰু যিমানেই সময় নলওঁ কিয় প্ৰসাদ ভাগি মানে লৈয়ে যাম বুলি ভাবিলোঁ। তো এয়া হৈছে প্ৰসাদ ভাগি ল'লোঁ ফাইনেলি ঘৰৰ কাৰণে। আমি ফাইনেলি মানে ওলাই আহিলোঁ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা, আৰু এতিয়া আমি ঘৰলৈ যাব লৈছোঁ। 3টামান বাজিবলৈ হ'ল আৰু দেৰি হ'ল অহা, আৰু মানে যোৱাটো দেৰি হৈছে। তো আমি যাওঁ এতিয়া বৰ্তমান ঘৰলৈ, আৰু এতিয়ালৈকে আহি আছে চব গাইজ। মানে এতিয়া আমি মানে ঘৰলৈ যাব ওলাইছোঁ, আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ওলাই আহিলোঁ। মুখ হাত ধুই লওঁ, স্পৰ্টিং আনিছোঁ, স্পৰ্টিংটো পিন্ধি লওঁ, আৰু তামাম গৰম পৰিছে। তো যাওঁ এতিয়া মানে ঘৰলৈ। তো ভিডিঅ'টো যদি ভাল লাগিলে চাই, তেতিয়াহ'লে লাইক কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি ভিডিঅ'টো ঢেকীয়াখোৱা নামঘৰৰ পৰাই, তাতে আৰু বাই বাই।